মোৰটো ফুকুৱা নাই পুৰা গিলি 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 হৈ আছে পুৰা একদম কেনেকুৱা লাগিছে বাৰু মোক কমেন্ট কৰি জনাবচোন ভাল লাগিছে নে বাৰু এইকেইটা কলৰ পুলি দেখিছে মই 4টা কাটি আনিলো বৰ ধুনীয়া হয় দেখাটো কিন্তু বহুত ধুনীয়া কলৰ পুলি কেইটা এতিয়া মানে আৰু লগোৱাৰহে কথা আৰু মানে দাদাই ৰখি আছে বাৰু খুঁটিকেইটা পুতিলে আৰু ইয়াতে আৰু কিচিং কৰি আৰু বহাই দিও Hello and welcome to back to my YouTube channel আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি হৈছে বিশ্বকৰ্মা পূজা আপোনালোক সকলোকে বহুত শুভেচ্ছা জনাইছো আৰু বিশ্বকৰ্মা বাবাই যাতে আপোনালোকৰ সকলোৰে মংগল কৰে তাৰে কামনা কৰি আজিৰ এই ভিডিওটো আৰম্ভ কৰিম পূজাৰ আৰম্ভণি হিচাপত আমি প্ৰথমতে এই নাৰিকলটোকে লৈ আহিলোঁ নাৰিকলটো হেনো বোলে কিবা গণেশৰ প্ৰতীক হয় কিবা হয় মুঠতে মায়ে কৈছে মানে নাজানো আপুনি কমেণ্ট কৰি জনাবচোন যদি আপোনালোকে জানে আমাৰ মধুবালাখনক ধুৱাই আছে যেনিবা দাদাই ইমান ভালকৈ ধোৱা নাই যেন লাগিছে চাকাটো দেখোন লেতেৰাই হৈ আছে নিজৰ গাড়ী নহয়তো দেখিছে সেয়া নিজৰ গাড়ীখন কি ধুনীয়া চকচকীয়া কৰি থৈছে কথাই বেলেগ আৰু নিজৰ গাড়ীখন অলপ ভালকৈ থৈছে একো নাই এইখন হৈছে আমাৰ সৰু খুৰাকে মানে 4খন ভৰিযুক্ত এখন বাহন আৰু মানে আছে আৰু মানে সৰু খুৰাকৈ এখন তাকে ধুইছোঁ আৰু আজি হলে আৰু বাৰু এডাল পুলিটো দেখিছেই নহয় 4টা আৰু কাটিকে আনিলো আৰু এতিয়া মানে আৰু লগাই দিয়াৰহে কথা আৰু মানে খুঁটি পুতি আছে নহয় এতিয়া আৰু বহাই দিওঁ আৰু বিশ্বকৰ্মা বাবা কি জয় বিশ্বকৰ্মা নাম লৈ এইটো ধুনীয়া আছিলে মানে এনেকৈ পাতটো থাকিলে বেছি ধুনীয়া দেখে দেই চাবি দেই হাতখন চম্ভালি যায় এইটো পাতটো সেনেকৈ কৰি দিয়ে এই কুমলীয়া পাতটো যে এইটো চাইডে কৰি দিয়ে ধুনীয়া দেখে এনেকৈ দিয়ে দুৰ্গা পূজা এনেকৈ জইন কৰি দিয়ে গাই গাই লগাই দিছিল তেন্তে এইটো এইখিনি দি দিয়ে ওপৰটো এনেকৈ ধুনীয়া দেখে এইটো দেখা নাই দিয়া सब काम मुझे ही करना पड़ता है सफाई भी शॉपिंग भी এটা দেখিছে নহয় কলৰ পুলিটো পুতিবৰ কাৰণে নাজানো সব মোৰে আইডিয়া লাগে মানে কি ক'ম আৰু মই নহ'লে নহ'বই নেকি ক'বই নোৱাৰিছোঁ দেই ये बढ़िया था गुरु সিতাৰে গ্ৰহণ এবাৰ দিয়া লগে কিবা অলপ অলপকৈ ভাল লগা যায় না বহুত ধুনীয়া লাগিছে আমাৰ ভাল ব্লক বাষ্টাৰ চেক 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 দি দিলোঁ এইখন দি ৰঙাখন মই গা পা ধুইকৈ আহিলোঁ এতিয়া পূজা কৰিম মই একচুৱেলি দাদাই কৰিব মই হেল্প কৰি আছোঁ এণ্ড ভাবিছোঁ অলপ লিপষ্টিক লগাই লওঁ মোৰটো শুকোৱা নাই পুৰা গিলি 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 হৈ আছে পুৰা একদম কেনেকুৱা লাগিছে বাৰু মোক কমেণ্ট কৰি জনাবচোন ভাল লাগিছেনে বাৰু বলক দাদাৰ ওচৰলৈ যাওঁ পূজা কেনেকৈ কৰিছে আৰু এইটোৱে হৈছে আমাৰ মন্দিৰ মানে এতিয়া পাপাই পূজা কৰা নাই পাপাই পূজা কৰিবলৈ গৈ আছে এণ্ড পাপাই মোক দিছে প্ৰসাদ দিছে মানে ভগৱানক দিবলৈ মানে বিশ্বকৰ্মা বাবাক দিবলৈ এতিয়া মই যাই দাদাক দিম দাদাই তাৰপিছত পূজা দিব দাদাকো দাদা নাই দেখোন এতিয়া মানে আমি পূজা ভাগ আৰম্ভ কৰিম আমি এতিয়া পূজাৰীৰ লগত দেখাই আছোঁ পূজাৰী কেনেকুৱা লাগিছে আজি ভাল লাগিছে বহুত ভাল লাগিছে আজি পূজাত আজি কি আছে স্পেচিয়েল পূজাত স্পেচিয়েল আছে বহুতখিনি আছে আপোনালোকে দেখা পাব লাহে লাহে এতিয়া বহুত গৰম দিছে আহক আমি আগবাঢ়ি যাওঁ তেনেহ'লে বলক মানে কি আৰু নতুন পূজাৰীটো ভুলতে মানে মিষ্টেক হৈ গ'ল একো নাই পিছলৈ মানে ভাল হ'বগৈ একো নাই এইবিলাক হৈ থাকে বাৰু সৰু সুৰা নতুন পূজাৰীৰ কাৰণে আমি মাফ কৰি দিছোঁ বাৰু এয়া আমাৰ পূজা আৰম্ভ হ'লেই নেকি বাৰু পূজা আৰম্ভ হৈছে আৰু প্ৰথমে মই সকলোলৈ আজি বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকৰ দিনবোৰ সকলোৰে ভালে কুশলে পাৰ হওক তাতে কামনা কৰিলোঁ এতিয়া আহক আমিও পূজা ভাগলৈ আগবাঢ়োঁ
বহুত বহুত বেছি গৰম আজি পুৰা এতিয়া পূজা বাৰু শেষ হৈ গ'ল আমাৰ কিন্তু বহুত গৰম বেছি লাগিছে আৰু বহুত ভোক লাগিছে এতিয়া ভাতটো বাৰু আজি নাখাওঁ এতিয়া খাম খিচিৰি বনাম খিচিৰিত চব্জি বনাম টপ এখন বনাম এণ্ড ডেটছ ইট গতিকে মই জলদি জলদি বনাওঁ আৰু বহুত ভোক লাগিছে পেট পূজাৰ সময় হৈ গৈছে গতিকে বলক ভিডিঅ'টো চাই থাকক ইমানেই বেছি ভোক লাগিছিল মানে মোৰ আপোনালোকক মানে ইয়াতে তেল দিছোঁ নিমখ দিছোঁ আদা দিছোঁ জলকীয়া দিছোঁ মই আপোনালোকক ক'বই থাকি গ'ল আৰু ইমান গৰম লাগিছিল কিন্তু কি হ'ব জানেনে কাৰেণ্টটো গুচি গ'ল সেইকাৰণে জুইত আহিব পালোঁ কিন্তু জুইত বনোৱা অভ্যাস আছে বাৰু বনাইছোঁ আৰু একো নাই বৰ ধুনীয়াই লাগিছে বাৰু কালাৰটো কিন্তু জুইকুৰা নুমাই থাকিলে গম পাইছেনে কি কৰিম আৰু বোলে দীঘলকৈ মাৰিব ফুকতেহে পাবা জুইৰ মুখ তাকে কৰি আছোঁ হাও জুইকুৰা জ্বলছি হা মই মানে আজি খিচিৰি খাব পামেই আৰু হাও আমাৰ খিচিৰি হৈ গৈছে আৰু মানে কি আৰু থালিত বাঢ়ি খোৱাৰহে আৰু দেৰি মই মানে কি খিচিৰি বহুত ভাল পাওঁ খাই বহুত ভাল পাওঁ বনাই বেয়া নাপাওঁ কিন্তু বনাই ভাল পাওঁ আৰু খায়ো তাতকৈ বেছি ভাল পাওঁ আৰু এতিয়া চব্জি তব্জিখিনি আছে বাৰু এইখন আগতে লৈ যাওঁ টেষ্টি টেষ্টি খিচিৰি কোনে কোনে খাব আহক 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 মোৰ লগত জলদি জলদি আহক মোৰ ভোক লাগিছে বহুত খিচিৰি খাই আহিকে বাহিৰত দেখিলোঁ যে বতৰটো অলপমান ডাৱৰীয়া হৈ আহিছে বৰষুণ দিব এতিয়া গতিকে আৰু আজি ৰাতি কি খাম আৰু স্পেচিয়েল গমে পাব নহয় স্কিপ নকৰিব দেই ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে গম পাব ৰাতিৰ স্পেচিয়েল মই কৈছিলোঁ নহয় আজি ৰাতি কিবা এটা স্পেচিয়েল হ'ব আৰু এখেতৰ পাল আজি ৰাতিৰ আজিৰ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকে ইমান টাইম দি মোৰ এই ব্লগটো চালে তাৰ কাৰণে ধন্যবাদ আৰু আপোনালোকে পাৰে যদি মোৰ এই ব্লগটো শ্বেয়াৰ কৰক আৰু এতিয়ালৈ যদি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইবেই কৰা নাই তেনেহ'লে প্লিজ আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব লগতে কমেণ্ট এটা কৰি জনাবচোন আপোনালোকৰ কেনেকুৱা লাগিল এই ভিডিঅ'টো চাই গতিকে আজিলৈ ইমানেই জয় আই অসম